জিলা সমিতিয়ে অবৈধ ইটা ভাটাৰ ওপৰত আমি সংবাদমেল আয়োজন কৰিছোঁ। এই সংবাদমেলৰ জৰিয়তে ইটা ভাটাসমূহৰ যি আপোনাৰ নথি পত্ৰ নথকাকৈ অবৈধভাৱে চলাই আছে সেইসমূহ আপোনালোকৰ সংবাদ মাধ্যমত আজি আমি ফাদিল কৰিবলৈ ওলাইছোঁ। আচলতে ক'ব খুজিছোঁ আমি ইটা ভাটাসমূহৰ কোনো নথি পত্ৰ নথকাকৈ অবৈধভাৱে ইটা ভাটা চলাই আছে আৰু যি সময়ত আমি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী অফিচত গৈ কিছু কথা আমি ইটা ভাটাৰ বিষয়ে সুধিছিলোঁ, তেওঁলোকে অৱগত কৰিছিলে, আমাক জনাইছিলে যিসমূহ গাঁও আছে গাঁৱত আপোনাৰ ইটা ভাটাসমূহ খুলিব নোৱাৰে, যি আপোনাৰ স্কুল আছে চৰকাৰী স্কুল আঁচনি তেওঁলোকৰ ওচৰত আপোনাৰ 100 মিটাৰ আঁতৰলৈকে ইটা ভাটাসমূহ খুলিব নোৱাৰে, কিন্তু তেওঁলোকে গভৰ্ণমেণ্টৰ চৰকাৰী নীতি নিয়ম উলংঘ কৰি ইটা ভাটাসমূহ খুলিছে আৰু পাহাৰীয়া কাৰ্বি আংলং জিলাৰ পাহাৰীয়া জেগাত আপোনাৰ কি ধৰণৰ তেওঁলোকে গছ গছনি দামী আপোনাৰ তেওঁলোকে সম্পূৰ্ণভাৱে নষ্ট কৰি ইটা ভাটাসমূহকে কৰিছে, অবৈধভাৱে চলাই আছে। আমি এই আপোনাৰ স্মাৰক পত্ৰ দিছিলোঁ আপোনাৰ 2021 চনতো, তেওঁলোকে আপোনাৰ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আৰু ইটা ভাটাসমূহ চলাবলৈ হ'লে আমি গৈছিলোঁ, ইটা ভাটা আপোনাৰ ফাৰ্ষ্ট চলাবলৈ হ'লে আপোনাৰ NOC ফৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল 1 নম্বৰত, দ্বিতীয়ত তেওঁলোকক লাগে NOC ফৰ প্ৰদূষণ কণ্ট্ৰল বৰ্ড, 3 নম্বৰত লাগে তেওঁলোকক NOC ফৰ ইছ্যু অফ দ্য লেণ্ড আৰু 4 নম্বৰত লাগে আপোনাৰ NOC ফৰ লিজ এগ্ৰিমেণ্ট ফ্ৰম KWSC ইজ কেছ অফ লিজ লেণ্ড আৰু MS ৰেজিষ্ট্ৰেশ্যন 5 নম্বৰ। তেওঁলোকৰ এই নথি পত্ৰ অবিহনে তেওঁলোকে ইটা ভাটাসমূহ খুলিব নোৱাৰে। কিন্তু ইয়াত দেখা পোৱা গৈছে আপোনাৰ ইটা ভাটাসমূহ কোনো ধৰণৰ নথি পত্ৰ নথকাকৈ অবৈধভাৱে চলাই আছে। আমি 2005 চনৰ তথ্য জনা অধিকাৰ আইনৰ দ্বাৰা আমি তথ্য জনা অধিকাৰ আইন আমি এপ্ৰিল কৰিছিলোঁ। তেওঁলোকে যি নথি আছে আমাৰ ওচৰত প্ৰেৰণা কৰি দেখা পোৱা গৈছে যে আপোনাৰ প্ৰায় ইটা ভাটা কোনো ধৰণৰ নথি পত্ৰ নাই, অবৈধভাৱে ইটা ভাটাসমূহ চলাই আছে। কাৰ চক্ৰ চলাই আছে, কেনেকৈ চলাই আছে, আমি বাৰম্বাৰ এই বিষয়লৈ আমি বোকাজান মহকুমাৰ অধিপতিৰ ওচৰত আৰু তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰীৰ ওচৰত আমি অৱগত কৰিছোঁ, বাৰম্বাৰ কৰিছোঁ, তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। তেওঁলোকে খালি আপোনাৰ ট্ৰেডিং লাইচেন্স আৰু MS ৰেজিষ্ট্ৰেশ্যন লৈহে তেওঁলোকে ইটা ভাটাসমূহ চলাই আছে। আৰু আমি যেতিয়া আমি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী আপোনাৰ হেড বাইদেউজনীক লগ কৰি তেওঁলোকৰ কিছু কথা গম পাইছিলোঁ, ইটা ভাটা আপোনাৰ ষ্টাৰ যিটো ইটা ভাটা আছে, ষ্টাৰ ভাটা আপোনাৰ সম্পূৰ্ণভাৱে বৈধ নহয়, অবৈধ। সেই ইটা ভাটা আপোনাৰ গাঁৱৰ মাজত আপোনাৰ ইটা ভাটাসমূহ খোলা গৈছে। আৰু ইয়াক আমি দেওপানী অঞ্চলতো আমি দেখা পোৱা গৈছে, যিসমূহ ইটা ভাটা আছে আপোনাৰ দেওপানীত আপোনাৰ মন্দিৰৰ কাষত এটা ইটা ভাটা আছে, এই আপোনাৰ কাগজ নথি পত্ৰ নাই, অবৈধভাৱে চলাই আছে। এই অবৈধ ইটা ভাটাসমূহ চলাই আছে, কাৰ চক্ৰান্ত কেনেকৈ চলাই আছে এতিয়ালৈকে আমি বাৰম্বাৰ স্মাৰক পত্ৰ দিছোঁ, কিন্তু প্ৰশাসনে আপোনাৰ অটোনমাছ কাউন্সিলক দিছোঁ, আমি DCৰ ওচৰত দিয়া গৈছে, আমি বোকাজান মহকুমাৰ অধিপতিৰ ওচৰত দিয়া গৈছে, কিন্তু আজিলৈকে তেওঁৰ ওচৰত কোনো ডিপাৰ্টমেণ্টে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নাই। এইটো আমাৰ ভাবিবলগীয়া কথা যে কোনো ব্যক্তি তেওঁলোকৰ লগত সম্পূৰ্ণভাৱে এই ইটা ভাটা অবৈধ ইটা ভাটাৰ ওপৰত জড়িত হৈ আছে। ইটা ভাটাত আপোনাৰ আমি যেতিয়া দেখি গৈছোঁ আপোনাৰ চনু ব্ৰিক্স আপোনাৰ কলিয়াবিল LP স্কুল সম্পূৰ্ণভাৱে তেওঁৰতো একো নথি পত্ৰ নাই, আপোনালোকৰ সংবাদ মাধ্যমত আমি দেখাব পাৰোঁ, MS ৰেজিষ্ট্ৰেশ্যনৰ দি তেওঁ ইটা ভাটা চলাই আছে। তেওঁলোকৰ একো ডকুমেণ্ট নাই, তেওঁলোকৰ ডকুমেণ্টৰ ক্ষেত্ৰত তেওঁলোকৰ নথি পত্ৰ নাই আৰু তেওঁলোকে আপোনাৰ যিসমূহ নীতি নিয়ম মানিব লাগে তেওঁলোকে সেই নীতি নিয়ম উলংঘা কৰিছে। গতিকে এই অবৈধ ইটা ভাটাৰ ওপৰত চৰকাৰে কি ধৰণৰ কেনেকুৱা ধৰণৰ নাকি লগাব সেইটোহে ভাবিবলগীয়া কথা আমাৰ। আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আমি বাৰম্বাৰ কৈছোঁ 100 মিটাৰৰ আঁতৰত স্কুল মন্দিৰ আপোনাৰ ৰাজহুৱা স্থান সেইসমূহত আপোনাৰ কোনো কাৰণত ইটা ভাটা খুলিব পৰা নাযায়, মেইন হাইৱে ৰোডৰ লাগে। কিন্তু ইয়াত দেখা গৈছে আপোনাৰ দেওপানী চিলনী যেন লাগে ৰাজহুৱা স্থান আপোনাৰ মেইন হাইৱেৰ পৰা 100 মিটাৰ নহয় আপোনাৰ 50-20 মিটাৰৰ আঁতৰত আপোনাৰ ইটা ভাটাসমূহ বৈ আপোনাৰ গঢ় লৈ উঠিছে। আৰু এই ইটা ভাটাসমূহ সম্পূৰ্ণভাৱে এনেকুৱা খেতি মাটিৰ পৰা নষ্ট কৰি আপোনাৰ আপোনাৰ দামী আপোনাৰ যিসমূহ আমাৰ গছ, এই গছসমূহ তেওঁলোকে সম্পূৰ্ণভাৱে ধ্বংস কৰি দিছে।
আৰু ধ্বংস কৰি তেওঁলোকে খেতি মাটি আপোনাৰ কৰিব নোৱাৰা হৈছে। খেতি মাটিৰ লিজত লৈ তেওঁলোকে কি কৰিছে আপোনাৰ ইটা ভাটা খুলিছে। এই মালিক পক্ষ আৰু যি পক্ষ তেওঁলোকক এই সুবিধা দিছে নথি পত্ৰ নথকাকৈ অবৈধভাৱে খুলিবলৈ, সেইসমূহ আমি এই আজি সংবাদ মেলৰ জৰিয়তে তেওঁলোকক সকীয়াই দিছোঁ যে অতি শীঘ্ৰে আপোনালোকে এই ইটা ভাটা যিসমূহ নথি পত্ৰ নাই অবৈধ ইটা ভাটা আপোনালোকে বন্ধ কৰক, নাইবা আমি যিসমূহ পদক্ষেপ ল'বলগীয়া আছে ল'ম। আৰু আমাৰ কাৰ্বন স্বাস্থ্য পৰিষদক আমি স্মাৰক পত্ৰ দিয়া গৈছে। আমি 3টা বিভাগত আমি স্মাৰক পত্ৰ দিছোঁ। ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী লাগে, ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰীও আপোনাৰ কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নাই আমি। এতিয়া আমাৰ এইসমূহ ইটা ভাটাসমূহ যদি তেওঁলোকে আপোনাৰ প্ৰদূষণ বিভাগৰ পৰা আপোনাৰ ইণ্ডাষ্ট্ৰী বিভাগৰ কোনো ধৰণৰ পদক্ষেপ নলয়, তেনেহ'লে আমি কি কৰিম, দুৰ্নীতি বিৰোধী যুৱক অসমে আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। আমি এইটো স্পষ্ট কৰি দিছোঁ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি। আজি আমি সংবাদ মেল দিয়াৰ মূল উদ্দেশ্য আছে যে ইটা ভাটাসমূহ নথি পত্ৰ নথকাকৈ অবৈধভাৱে চলাই আছে আপোনাৰ বোকাজান মহকুমাৰ অন্তৰ্গত। আপোনাৰ ইয়াত চাব গ'লে আমি আগতো আমি যোৱা বছৰতো আমি তেওঁলোকৰ ওপৰত অভিযোগ দিছিলোঁ, স্মাৰক পত্ৰ দিছিলোঁ বোকাজান মহকুমাৰ অধিপতিৰ ওচৰত। আৰু কিছুমান ইটা ভাটা আপোনাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰীত আমি গৈ গম পোৱা গৈছে যে নথি পত্ৰটো নাই, তেওঁলোকে নিয়ম নীতি আপোনাৰ উলংঘ কৰি ইটা ভাটাসমূহ চলাই আছে। তুমি এটা ষ্টাৰ্ট কৰাচোন, তুমি আপোনালোকক পাতি